আহা হা ইমান ধুনীয়া হৈছে, ইমান গোন্ধ ওলাইছে, ধুনীয়া খাওঁ খাওঁ লাগিছে। তো মই এইখিনি টেষ্ট কৰিছোঁ। তেন্তে আহক ভিডিঅ' ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আৰু এটা ৰেচিপি লৈ আহিছোঁ, ফ্ৰাইড চিকেন কাৰী। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আৰু ফ্ৰেণ্ডছ ফেমিলি সকলোকে শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এই ভিউৱাৰ্ছ, তো ইয়াত আছে ব্ৰইলাৰ মাংস। তো ইয়াত আৰু পিঁয়াজ দিছোঁ কাটি, তাৰপিছত জলকীয়া গুড়া, হালধি, নিমখ আৰু মিঠাতেল। তো এই গোটেইখিনি এতিয়া সানি থ'ম। তো আদা নহৰুখিনিও এতিয়া পেষ্ট মই বনাই ল'ম। তো পেষ্টখিনিও ইয়াৰ লগত সানি থ'ম। তো ইয়াক 20 মিনিটমান সানি পেলাই দেখিছে কি ধুনীয়া কালাৰ আহিছে। এইটো মিক্স কৰাৰ পিছত ইয়াৰ গোন্ধ খুব ধুনীয়া। আপোনালোকে যেতিয়া সানিব ইয়াৰ গোন্ধটো পাব, তেতিয়া কেঁচাই কেঁচাই খাওঁ খাওঁ লাগে। কিন্তু সেইবুলি কেঁচা কেঁচা নাখাওঁ, আপোনালোকক কৈছোঁ কথাটো, কিন্তু খুব ধুনীয়া গোন্ধ আহে। আপোনালোকে এনেকৈ সানি থ'ব। তো মোৰ এয়া হৈ গ'ল 20 মিনিট। তো ইয়াক এতিয়া তেলত এৰি দিম। আৰু ইয়াত আৰু এটা কথা ক'ব পাহৰিলোঁ, এই কেঁচা জলকীয়া এনেকৈ ফালি দিছোঁ 4টামান। তো আপোনালোকে ইয়াত পিঁয়াজ অলপ সৰহকৈ দিব। মই ইয়াত ডাঙৰ পিঁয়াজ 4টা দিছোঁ, কাৰণ এইটো ৰেচিপিত পিঁয়াজ সৰহকৈ দিলে খুব টেষ্ট। কেৰাহীত তেল দি দিছোঁ, তেলখিনি গৰম হ'ল। তো ইয়াত আলু কেইটামান ফালি লৈছোঁ। তো বহুতে আলু ভাল পায়, তো সেইটো কাৰণে আলু কেইটামান দি দিম। তো আজি মাংস কাৰীৰ এয়া মাংস ৰেডি। এতিয়া এইখিনিক তেলত এৰি দিম। তো এয়া মাংসখিনি তেললৈ দি দিলোঁ। এই মাংসখিনি অলপ ফ্ৰাই কৰাৰ পিছতহে আলুখিনি দিম। যিহেতু মই অথনি আপোনালোকক কৈছিলোঁ যে ইয়াত ৰঙা জলকীয়া গুড়া দিলোঁ, তাৰপিছত কেঁচা জলকীয়াও দিছোঁ। তো মই ইয়াত ৰঙৰ কাৰণে জলকীয়া গুড়িখিনি দিছিলোঁ। তো আপোনালোকে যদি কালাৰৰ কাৰণে দিব বিচাৰে, তেন্তে আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰহে দিব। কাৰণ আমি এনেকৈ ডাবলকৈ দিলে জ্বলাটো বেছি হয় আৰু পাউডাৰ জলকীয়াটো খোৱাটো ইমান ভাল নহয়। তো আপোনালোকে কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰটো, কাশ্মীৰী ৰেড চিলি পাউডাৰটোহে দিব। তো এয়া মই অকণমান সময় ভাজিলোঁ। ইয়াৰ এতিয়া অকণমান সময় ঢাকি থৈ দিম। তাৰ অলপ পিছতেই মই ইয়াত আলুখিনি দি দিম। তো ইয়াক 5 মিনিটৰ সময়ৰ কাৰণে ঢাকি থৈছোঁ। এতিয়া মাংসখিনি 5 মিনিট সিজালৈকে এয়া আমাৰ ঘৰৰ আম। তো এইখিনি খাই ল'ম। এইটো আমাৰ ঘৰৰ 3টা পোৱালি। এইটো ডাঙৰ পোৱালি, এইটো হ'ল 2 নম্বৰ। এয়া ই টিপছ দিছে, মেংগ'খিনি বোলে জুচ বনাই খাব পাৰি। তো এয়া কনিষ্ঠটো আমাৰ, এইটো আমাৰ ঘৰৰ বুদ্ধ। এহেঁতে খাওঁতে খাওঁতে মোলৈ নাথাকিবগৈ। তো মই এতিয়া খাই লওঁ এইখিনি। তো এয়া 5 মিনিট হোৱাৰ পিছত এতিয়া এইখিনি ভাজি দিছোঁ। তো এতিয়া ইয়াত আলুখিনি দি দিম। এয়া আলু দিলোঁ, এতিয়া ইয়াক লৰাই দিছোঁ। কি ধুনীয়া কালাৰ আহিছে। তো মাংসখিনি সিজালৈকে ইয়াতে অকণমান সময়লৈকে সিজিবলৈ দিম। তো ইয়াৰ পিছত মাংস যেতিয়া আধা সিজি যাব, তেতিয়া বিলাহী কাটি দিম ইয়াত। মাইনাও ধুনীয়া মনোমোহা দৃশ্য এটা আছে। তাই এনেকৈ ইয়াত ৰাতিপুৱা আৰু আবেলি এনেকৈ বহি সদায় এনেকৈ চাই থাকে এইখিনি। তো আপোনালোকে মাংসখিনি যিমান ভাজে সিমান ভাল। অকণমান সময় পিছে পিছে ভাজি থাকিব। পানী দিবলৈ হ'লে একে লাষ্টত দিব, যেতিয়া মাংসখিনি সিজিবলৈ হ'ব। তো এনেকৈ ভাজি থাকিলে মাংসখিনি খুব ধুনীয়া কালাৰ আহে আৰু খাবলৈ খুব ধুনীয়া হয়। সেইকাৰণে মাংসখিনি যিমান পাৰে ভাজিব লাগে। তো এয়া দেখিছে মাংসখিনি সিজিল। তো এতিয়া ইয়াক আৰু টেষ্টি আৰু কালাৰ ধুনীয়া আহিবলৈ ইয়াত মই বিলাহী 2টা দি দিছোঁ। তো মই কোৱাৰ দৰে মই খুব ভাজিলোঁ, খুব বেছিকৈ ভাজিছোঁ আৰু খুব টেষ্টি হৈছে। গোন্ধ খুব ধুনীয়া ওলাইছে। তো আপোনালোকেও এনেকৈ অলপ বেছিকৈ ভাজিব আৰু যেতিয়া মাংসখিনি অলপ লাগি ধৰিব অকণমান পানী দিব।
তো 2 মিনিট এই বিলাহীখিনি সিজিবলৈ দিম 2 মিনিট পিছত আমাৰ মাংসখিনি হৈ যাব মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ তো এয়া আজিৰ মাংস ৰেচিপি হৈ গ'ল তো আজিলৈ ইমানেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ঘৰত বনাই খাব তো আজিলৈ এইখিনিতে শেষ কৰিছোঁ বাই বাই